আজি আমি ৰান্ধিম গোটা মগু, আলু, কঁঠাল গুটি, পচলা আৰু এয়া কেইফুটামান নহৰু। মগুখিনি আমি কুকাৰত দি বইল কৰিম। মগুখিনি দি লৈছোঁ। আলু আৰু কঁঠাল গুটি, নিমখ সোৱাদ অনুযায়ী, ইয়াৰ পাছতে দিব পচলা, ফুটাও তাৰ লগত দি দিয়া আছে। হৈ গ'ল। এতিয়া আমি সেই বইল কৰি থোৱাখিনি তেল মাৰিম। প্ৰথমে দিছে মিঠাতেল, পিঁয়াজ দি দিছে, জিৰা, ঘৰতে খুন্দি থোৱা মছলা আছিলে, সেয়া মছলা দিলে। এতিয়া তাৰপাছতে বইল কৰি থোৱাখিনি আদা দি দিছে ওপৰত। অকণমান উতল আহিব লাগিব, তাৰপিছত নমাই দিম। দাইলখিনি হৈ গ'ল আমাৰ। গুটি, আলু, জলকীয়া পিটিকা, আদা, নহৰু আৰু মান ধনিয়া চাটনি আমাৰ খাবৰ বাবে ৰেডি হৈ গ'ল। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।